Hello, good morning and welcome to my channel Midus Blog. আজি আমি গৈ আছোঁ আপোনাৰ ছিকিমৰ কাৰণে। এতিয়া আমি যাব ওলাইছোঁ আপোনাৰ গুৱাহাটী প্লেটফৰ্ম। এতিয়া ৰাতিপুৱা 5টা বাজিছে। এতিয়া আমি গৈ আছোঁ গুৱাহাটী প্লেটফৰ্মৰ পৰা আমি ট্ৰেইনৰ সহায়ত যাম এতিয়া শিলিগুৰি, আৰু তাৰপিছত আপোনাৰ যাত্ৰা আৰম্ভ হ'ব ছিকিমলৈ। এনেকৈ টাইটেল চাই গম পাই গৈছে, আমাৰ মোৰ নতুন ব্লগ আৰম্ভ হৈ গৈছে আপোনাৰ চেনেলত। গতিকে চাই থাকক ভিডিঅ'টো, ছিকিম গেংটক ব্লগৰ প্ৰথমটো ছিৰিজত। তেনেহ'লে ব্লগ ভিডিঅ'টো বেছি দেৰি নকৰি আৰম্ভ কৰি দিওঁ, যাত্ৰা আৰম্ভ কৰোঁ বলক। এয়া আপোনাৰ গুৱাহাটী মহানগৰ ৰাতিপুৱাৰ দৃশ্য, কি ধুনীয়া সুন্দৰ। আজিৰ পৰা আপোনাৰ দুৰ্গা পূজা আৰম্ভ হৈ গ'ল, গতিকে দুৰ্গা পূজা এবাৰ মিছ কৰিম, কিন্তু উপায় নাই। এয়া চাওঁ, ৰাতিপুৱা প্লেটফৰ্মত ইমান ভিৰ। দুৰ্গা পূজাৰ কাৰণে সকলোৱে ঘৰত যাব ওলাইছে। অলৰেডি আমাৰ বহুত লেট হৈ গ'ল, তথাপিও চাওঁ ইমান জামৰ মাজত কেনেকৈ যাওঁ। আমাৰ ট্ৰেইনখন 4 নম্বৰত আছে, বৰ্তমান 4 নম্বৰ প্লেটফৰ্মত ৰখি আছে চম্পক ক্ৰান্তি এক্সপ্ৰেছ। ফাইনেলি আহি পালোঁ ট্ৰেইনখন, আৰু বেছি সময় নাই, মাত্ৰ 5 মিনিট সময় আছে। সোনকালে ট্ৰেইনত উঠোঁ আৰু যাওঁ। এইখনে ট্ৰেইনখন ৰখি আছে। ফাইনেলি ৰাইট টাইমত ট্ৰেইন চলি গ'ল, আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল গেংটকলৈ। তেনেহ'লে বৰক এতিয়া ভিডিঅ'টো এনজয় কৰক। আহি পালোঁ আপোনাৰ গোৱালপাৰা টাউন, কাৰণ ট্ৰেইনখন আপোনাৰ গোৱালপাৰা টাউন হৈ যায়। গতিকে গোৱালপাৰা আহি পালোঁ। অসমতে আছোঁ বৰ্তমান, এতিয়াও অসম ক্ৰছ কৰা নাই। বলক। এইখন আপোনাৰ নৰনাৰায়ণ সেতু, ব্ৰহ্মপুত্ৰৰ ওপৰত তৃতীয় দীঘল দলং। আহি পালোঁ আপোনাৰ নিউ বঙাইগাঁও জংচন। আহি পালোঁ আপোনাৰ নিউ কোচবিহাৰ। ইয়াতে আপোনাৰ ট্ৰেইনৰ ইঞ্জিনটো চেঞ্জ কৰিব, মানে ডিজেলৰ পৰা ইলেক্ট্ৰিক ইঞ্জিন ইয়াৰ পৰা আৰম্ভ কৰিব। সেইকাৰণে অলপ সময় ইয়াত ট্ৰেইনখন ৰাখিছে।
কিবা বলো কিবা নিউ বেলগুৰি নে কিবা আহি পালোঁ আপোনাৰ NGP মানে নিউ জলপাইগুৰি জংচন। ইয়াৰ পৰা আমি এতিয়া আপোনাৰ গাড়ী লৈ আৰু যাব লাগিব গেংটকলৈ। নিউ জলপাইগুৰি ষ্টেচন পাইলোঁ আৰু এইটোৱে আপোনাৰ নিউ জলপাইগুৰি জংচন। ইয়াৰ পৰা এতিয়া আমি গাড়ী ধৰিব লাগিব গেংটকৰ কাৰণে। চাওঁ গাড়ী ক'ত পাওঁ। আগত 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 গাড়ীত যোৱাৰ আগত হোটেলত অলপমান সোমাই কিবা অলপ খাই লওঁ বুলি সোমালোঁ এইখন হোটেল। আৰু এইবিলাক লাইন বাই লাইন আপোনাৰ হোটেল ইয়াতে আছে দেখা পাইছে। আপোনাৰ গাড়ী ধৰিব লাগিব গেংটক ষ্টেণ্ডৰ পৰা। সেইকাৰণে আমি এতিয়া NGP ষ্টেচনৰ পৰা গৈ আছোঁ আপোনাৰ গেংটক ট্ৰেকাৰ ষ্টেণ্ডলৈ। তাৰ পৰাহে আপুনি গেংটকৰ গাড়ী পাম। এতিয়া আপুনি শিলিগুৰিৰ মাজেৰে আমি গৈ আছোঁ। এই শিলিগুৰি টাউনখন চাওঁ। যিহেতু আজিৰ পৰা দুৰ্গা পূজা আৰম্ভ, সেইকাৰণে যথেষ্ট ভিৰ শিলিগুৰি টাউনত। আৰু বহুত এখন ব্যস্ত আপোনাৰ চহৰ, যথেষ্ট ভিৰ। আজি মানুহৰ সংখ্যা আপুনি দেখাই পাইছে, গাড়ী মটৰ মানে বহুত ভিৰ হৈছে। দুৰ্গা পূজা চবে শ্বপিং কৰিব আহিছে বোধহয়। এয়া আমি ষ্টেণ্ডৰ পৰা গাড়ীত উঠিলোঁ, আপোনাৰ গেংটকলৈ গৈ আছোঁ। তথাপিও আপোনাৰ শিলিগুৰি পাৰ কৰোঁতে আজি বহুত সময় লাগিব যেন লাগি আছে, কাৰণ অলৰেডি বহুত ভিৰ দেখা পালোঁ মই শিলিগুৰিত। চাওক কিমান সময় লাগে।
বৰ্তমান আমি আছোঁ ৱেষ্ট বেংগলতে আছোঁ, কিন্তু দাৰ্জিলিং জিলাত আমি সোমালোঁ। এয়া দাৰ্জিলিং জিলাখনৰ মাজেৰে আমি যাব লাগিব গেংটকলৈ, কিন্তু ৱেষ্ট বেংগলত আছোঁ এতিয়াও। গৈ আছোঁ। এয়া চাওক কি ধুনীয়া সুন্দৰ ৰাস্তা, আপোনাৰ দাৰ্জিলিঙৰ ৰাস্তা। এইটো ৰাস্তাটো আপোনাৰ ছিংগুল ৱে ৰাস্তা হয়, আৰু আজি অলপ ভিৰো হৈছে, হয়তো বহুত মানুহ আহি আছে দাৰ্জিলিঙৰ বাছ আপোনাৰ গেংটকৰ কাৰণে, সেইকাৰণে অলপ ভিৰো হৈছে। ৰাস্তাটো আপোনাৰ মাজে মাজে মানে আপোনাৰ সাংঘাতিক ধৰণে বেয়া, সেইকাৰণে আপুনি দেখাই পাইছে, সেইকাৰণে কেমেৰাৰ আপোনাৰ হিলি থাকে, আৰু গাড়ীও যথেষ্ট আজি ভিৰ হৈছে। এয়া চাওক আপুনি ৰাস্তাৰ অৱস্থা চাওক, মানে পূৰা ধূলি ৰাস্তা, ইমান ধূলি, এই ভিতৰত সোমাওক ইমান ধূলি, মানে আপোনাৰ দেখা পোৱাত প্ৰব্লেম হৈ গৈছে, বহুত দিগদাৰ ৰাস্তা, মানে বহুত বেয়া ৰাস্তা এইখিনি। ৰাস্তাটো আপোনাৰ বহুত তেৰা বেকা ৰাস্তা, আপোনাৰ পাহাৰৰ ৰাস্তা, গতিকে অলপ তেৰা বেকাটো হ'বই। আপোনালোকে শ্বিলং গ'লে যেনেকুৱা ৰাস্তা হয় আপোনাৰ সেনেকুৱা ৰাস্তা, খালী ৰাস্তাটো আপোনাৰ ছিংগল ৱে, সেইকাৰণে অলপ গাড়ীৰ অলপ ভিৰ লাগে, কেতিয়াবা মানে আপোনাৰ জামো লাগে, মানে বহুত জাম পাই আহিলোঁ অলৰেডি, আৰু আগত জাম পাব নালাগিলে ভাল আৰু। চাওক এইফালে গেংটক যাব পাৰি, কিন্তু বৰ্তমান ৰাস্তাটো বন্ধ কৰা আছে, গতিকে আমি এইবাৰ ঘূৰি যাব লাগিব, অলপ ঘূৰিয়ে যাওঁ। এয়া আমি সোমালোঁ আপোনাৰ ছিকিমত, মানে ৱেষ্ট বেংগল খতম, ইয়াৰ পৰা আৰম্ভ হ'ল আপোনাৰ ছিকিম, মানে আমি অহা ঠাইখন আৰম্ভ। अंदर सिक्किम घुस गया, स्टेट है, नॉर्थ ईस्ट हो गया। नॉर्थ सर सफाई कैसा है? अच्छा है। ये जिधर भी हो, जहाँ भी जाइए, गाड़ी से कुछ भी चीज ऐसा करके मत डालिए। अपना डिसिप्लिन अपना वो रखिए, पहले का दोस्तों, पहले का हैबिट छोड़ दीजिए।
सुधरना चाहिए, खुद को भी सुधर सीख रहिए, दूसरे को भी समझाइए। ऐसा नहीं होगा, ऐसा नहीं चलेगा, ऐसा मत करो, ऐसा होना चाहिए। এই আপোনাৰ ছিকিমত সোমোৱাৰ পাছত এনেকৈ মাজে মাজে আপুনি অলপ লেণ্ডশ্লাইড দেখা পাব, কাৰণ ছিকিমত আপোনালোকৰ লেণ্ডশ্লাইড বহুত হয়। এনেকৈ ৰাস্তাৰ মাজে মাজে কেতিয়াবা অলপ লেণ্ডশ্লাইড দেখা পাব পাৰে। এয়া চাওক, ভয়ানক লেণ্ডশ্লাইড হৈছে ইয়াতে। এয়া আমি সোমালোঁ আপোনাৰ গেংটক টাউনত। এতিয়া সোমাই গ'লোঁ। ৰাস্তা আপোনাৰ ছিকিমত যথেষ্ট ভাল, আপোনাৰ ৱেষ্ট বেংগলতকৈ। ইয়াত দোকানপাট সকলো বন্ধ যেন লাগিছে, কাৰণ ৰাতি অলৰেডি বহুত হৈ গ'ল। হ'ব পাৰে আপোনাৰ দোকানপাট চব আন্ধাৰ হৈছে। ৰাতি প্ৰায় 9:30 বাজিলে, কিন্তু এতিয়াও চাওক ইমান ভিৰ, মানে বহুত মানুহ আহিছে। আৰু ইয়াত যথেষ্ট সেইকাৰণে ভিৰ, ৰাতিও ইমান ভিৰ গেংটকত। আপোনাৰ ভিৰ লাগিলেও ইয়াতে আপোনাৰ ডিচিপ্লিন পূৰা মেইনটেইন হৈ আছে, কোনো অভাৰটেক কৰা নাই। অসমত হ'লে কি হ'লে নিজে ভাবক। তো গাইজ ফাইনেলি আমি আহি পালোঁ আপোনাৰ গেংটক। বৰ্তমান মই আছোঁ গেংটকত। আহোঁতে আমাৰ আজি বহুত সময় লাগিলে, মানে আপোনাৰ শিলিগুৰিৰ পৰা নৰ্মেলি আপোনাৰ গেংটক লাগে 4.5 ঘণ্টা সময়, কিন্তু আজি আমাৰ লাগি গ'ল প্ৰায় 6 ঘণ্টাতকৈ বেছি লাগি গ'ল। আহি পোৱাতে আমাৰ 10টা বাজিলে আজি, কাৰণ দুৰ্গা পূজা আছিলে, গতিকে শিলিগুৰিত বহুত জাম আছিলে ভয়ানক, আৰু ৰাস্তা আপোনাৰ বহুত জাম পালোঁ আজি। আৰু ৰাস্তাটো ক'ব গ'লে ইমান ভাল বুলি নকওঁ, বহুত বেয়া। মানে ৱেষ্ট বেংগলৰ এইকাৰণে পাৰ্টতো আপোনাৰ বহুত বেয়া আছে। ছিকিম সোমোৱাৰ পিছত অলপ ৰাস্তাটো ভাল হৈ যায়। তথাপিও ৰাস্তাৰ এক্সপিৰিয়েঞ্চ মই আপোনাৰ মানে ভিডিঅ'ত গমেই পাইছে কিমান ভাল কিমান বেয়া। সময় বহুত লাগিলে আজি আহি পোৱাতে, তথাপিও ফাইনেলি আমি আহি পালোঁ আপোনাৰ গেংটক। এতিয়া কালিৰ পৰা আপোনাৰ নতুন এক্সপিৰিয়েঞ্চ বা নতুন ব্লগ আৰম্ভ হ'ব গেংটকৰ ওপৰত। আজিৰ ব্লগটো ইমানেই আছিলে, বেছি দীঘল সেইকাৰণে আপোনাৰ বহুত দীঘল হৈ গ'ল অলৰেডি ভিডিঅ'টো, সেইকাৰণে আৰু মই বেছি নেদেখালোঁ। কিন্তু আৰু বাহিৰতে যিহেতু আন্ধাৰ হৈ গৈছিলে, চব আপোনাৰ চহৰখন প্ৰায় বন্ধ হৈ গৈছিলে, সেইকাৰণে মানে একো দেখাব লগা নাছিলে। চ' আজিৰ ভিডিঅ'টো ইমানেই। এতিয়া পুনৰ লগ পাম আপোনাক লগতে পৰৱৰ্তী ভিডিঅ'ত। টিল দেন বাই বাই, টেক কেয়াৰ, গুড নাইট।